Hello everyone, মই মান্যতা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মিছেছ মান্যতালৈ। আজি মই সৰিয়হেদি মাছ বনাম বুলি ভাবিছোঁ, মানে জাষ্ট অফিচৰ পৰা আহি পেলাই অকণমান মাছ আছিলে, ভাবিলোঁ কি বনাওঁ, তো মনত পৰিলে সৰিয়হেদি বনাব পৰা যায়। চ' মই আপোনালোককো দেখাম কেনেকুৱা আৰু কি বনাওঁ। সৰিয়হেদি মাছটো এনে প্ৰায়ভাগ মানুহে জানে, তথাপি মই ভাবিছোঁ যিবিলাক মানে ল'ৰা ছোৱালী বাহিৰত থাকে, কামৰ ক্ষেত্ৰতে হওক বা পঢ়াৰ ক্ষেত্ৰতে হওক, তেওঁলোকৰ কাৰণে মানে ইজি হৈ যাব। কেতিয়াবা কি হয়, কিবা বনাব মন যায় বা খাব মন যায়, কিন্তু ঘৰত কেতিয়াবা ফোন কৰিলে মানে পটককৈ ফোনত নাপায় বা এনেকুৱা কিছুমান প্ৰব্লেম হৈ যায়। তো তেওঁলোকে এইটো ভিডিঅ' চাই পেলাই বা এনেকৈ অনলাইন চাই পেলাই অকণমান হেল্প হৈ যাব। সেইটো কাৰণে মই ভিডিঅ'টো বনালোঁ, মানে বনাম এতিয়া। তো মই কেনেকৈ বনাম কি বনাম একেবাৰে ইজি হয় আৰু একেবাৰে কম সময়ৰ ভিতৰত হ'ব। চ' আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। তেতিয়া আপোনালোকৰ মৰম আৰু আশীৰ্বাদে মোক বহুখিনি সহায় কৰিব, মোক আগুৱাই যোৱাত। চ' আগৰ ভিডিঅ'বিলাকত যিমানকৈ মৰম দিছে, তো তাৰ কাৰণে অশেষ অশেষ ধন্যবাদ। তো এতিয়া বেছি দেৰি নকৰি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মানে কেনেকৈ বনাম কি মই ষ্টেপ বাই ষ্টেপ কৈ যাম। সৰিয়হৰ এই ৰেচিপিটোৰ কাৰণে প্ৰথমতে মই এয়া লৈছোঁ সৰিয়হ, অকণমান তিয়াই ৰাখিছোঁ। তাতে অকণমান আদা নহৰু দিছোঁ। এয়া মাছো মই ভাজি লৈছোঁ। এতিয়া মই পিঁয়াজ বিলাহী আৰু কেঁচা জলকীয়া একেলগে কাটি লৈছোঁ। আৰু যিখিনি মই সৰিয়হ আদা নহৰু থৈছিলোঁ একেলগে মই গোটেইখিনি পেষ্ট কৰি লৈছোঁ। এইখিনি আপোনালোকে দেখা পাইছে। আৰু এতিয়া মোক কেৰাহীটো অকণমান গৰম হ'বলৈ দি পেলাই এতিয়া মিঠাতেল দি দিছোঁ। আৰু মিঠাতেলত দি দিম মই এয়া শুকান জলকীয়া, লগতে দি দিছোঁ মই এয়া কেঁচা জলকীয়া এনেকৈ তেলত দি দিলে গোন্ধটো খুব ধুনীয়া আহে, মোৰ খুবেই ভাল লাগে। আৰু এয়া মই পিঁয়াজখিনি দি দিছোঁ, কাটি থোৱা পিঁয়াজখিনি একেলগে দি দিছোঁ। তো এইখিনি অকণমান ভালকৈ মই ফ্ৰাই কৰি ল'ম। তাৰপিছতে এয়া মই বিলাহী ইয়াতে দি দিছোঁ। বিলাহীখিনিও অকণমান ভালকৈ ফ্ৰাই কৰিব লাগিব, কেঁচা গোন্ধটো ইয়াৰ পৰা যাব লাগিব। আৰু লগতে মই এতিয়া দি দিছোঁ ৰংগুড়াখিনি। আৰু মই এইখিনি অকণমান ভালকৈ জুইটো অকণমান কম মানে মিডিয়াম ফ্লেমত ৰাখি পেলাই ভাজি ল'ম। আৰু ইয়াতে এতিয়া দি দিছোঁ মই ধনিয়া গুড়ি, জিৰা গুড়ি আৰু অকণমান নিমখ। এতিয়া আকৌ এইখিনি ভালকৈ ভাজি ল'ব লাগিব। আৰু অকণমান মই ইয়াতে শুকান জলকীয়া গুড়ি দি দিছোঁ। এইটো কাশ্মীৰী লাল মিৰ্চ পাউডাৰটো হয়, আপোনালোকে এইটো স্কিপ কৰিবও পাৰে। আৰু এতিয়া আমি ইয়াতে সৰিয়হখিনি মিক্স কৰি দিছোঁ আৰু গোটেইখিনি একেলগে ভালকৈ ভাজি ল'ম। লৈ পেলাই আমি ইয়াতে পানীটো এড কৰিম। এতিয়া অকণমান পানী ফাৰ্ষ্ট দি লৈছোঁ। ইয়াতে আপুনি 1 গ্লাছ 2 গ্লাছমান পানী দি দিব পাৰে। দি পেলাই এতিয়া মাছখিনি দি দিম। ভাজি থোৱা মাছ আছিলে, তো মাছখিনি আমি ইয়াতে দি দিম। আৰু এইখিনি এতিয়া ভালকৈ উতলাব লাগিব। এতিয়া গেছৰ ফ্লেমটো অকণমান আমি বঢ়াই ল'ম, এইখিনি ভালকৈ উতলিবৰ কাৰণে। তো এয়া ধুনীয়াকৈ উতলি গৈছে, চাওক চাৰিওফালৰ পৰা উতলি আহিছে। তাৰমানে এইটো হৈয়ে গৈছে আৰু প্ৰায়। এতিয়া আমি এইখিনি নমাই ল'ম, বেলেগ এটা বাচনত লৈ ল'ম। চ' এতিয়া আপোনালোকে দেখিবলৈ পাইছে আঞ্জাটো এতিয়া হৈ গৈছে আৰু কিমান ধুনীয়া হৈছে দেখিবলৈ। একেবাৰে কম সময়ত আৰু একেবাৰে ইজি হয় বনাবলৈ। তো এনেকুৱাকৈ বাহিৰত থাকিলেও একদম ইজিলি বনাই ল'ব পাৰে। মাত্ৰ সৰিয়হখিনি পিচিবলৈ অকণমান টাইম লাগে, আৰু মিক্সাৰ গ্ৰাইণ্ডাৰ হ'লেতো আৰু ইজিয়ে হৈ যায়। চ' আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব। আৰু ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ ইমানখিনিলৈ ভিডিঅ'টো চোৱাৰ কাৰণে।